গাইজ এই ব্লগটো অলপ আন্ধাৰ হ'ব মানে খুব আন্ধাৰ হ'ব কিয়নো মই বৰ্তমান ৰাতি এই ব্লগটো বনাই আছোঁ এনেই নৰ্মেল ব্লগ নবনালোহেঁতেন কিন্তু ভাল লগা বন্ধু কাৰ্তিকৰ তাৰ আজি বিয়া আজি তো আজি আমি গোটেই লগ বন্ধুবোৰে একেলগে আমি বিয়া খাব যাম আজি আমি এখন দোকানত আহিলোঁ এতিয়া কিবা এটা গিফ্ট দিম বুলি ভাবি মানে আৰু এই গিফ্টৰ সমস্ত পইচাখিনি পংকজে দিব দেখা হ'ব আমাৰ এতিয়া আমাৰ পেকিঙৰ কাম চলি আছে ধুনীয়াকৈ ঘূৰাই পেক 150 रुपया देगा পেচা নিকাল 200 টাকা দি ফাইনেলি আমাৰ গিফ্টটো মানসক দি দিছোঁ এই ৱেলকাম চ' কোনফালে আমি এতিয়া প্ৰেজেণ্টটো দিব যাম আৰু নেকি আমিতো আহি পালোঁ এতিয়া কৈ নাই এই বৌদি আহিছে চ' বৌদি ফাইনেলি আহি পালে চ' আমাৰ নতুন কইনা এতিয়া আমি গিফ্টটো দিব যাওঁ আৰু গিফ্টটো দিব গৈ আছোঁ নাইচ টু মিট ইউ লগ পাই ভাল লাগিল বৌৰ লগত একপি ফটো উঠিলোঁ না বহিতে নহয় তেতিয়া দিব লাগিব অলপ বস্তু এই ফাইনেলি মিটৰ আহি পালে আমাৰ কাৰ্তিকৰ মিটৰ দেৰি কৰিলে দৰা পূৰা ৰেডি কৰাই আছে এই কাৰ্তিক কেনেকুৱা খবৰ এঘৰ মানুহৰ ঘৰত আহিছোঁ ইয়াতে পূৰা ধুনীয়াকৈ কাৰ্তিকক মৰপলাছ ক্ৰীম দি ৰেডি কৰাইছে আজি চা কি ধুনীয়া বগা হৈছে আমাৰ দাদা আছে ইয়াতে হাই বুলি দিয়া ফেমিলি ফটো হ'ল এতিয়া আমাৰ ভাই ঐ তোৰ অনুভৱ কেনেকুৱা আজি মিটৰ হৈছা বঢ়িয়া কংগ্ৰেচুলেশ্যন ব্ৰ কংগ্ৰেছ ব্ৰ কইনা আনিব গাইছ কাৰ্তিকৰ বিয়া অংকিতাৰ লগত অংকিতাৰ বিয়া আমি আনিব গৈ আছো কইনা বিয়া হৈ আছে ভাল লাগিছে স্মাইল মানসৰ বোলে বিয়া পাতাৰ বহুত ইচ্ছা হৈ আছে এতিয়া আমাৰ নিয়ম নীতি হৈ আছে পাইছে আমাৰ কাৰ্তিক ভাই আৰু আমাৰ বৌদি দেখা পাইছে এই হোম যজ্ঞ আৰম্ভ হৈছে আৰু আমাৰ ভাইয়ে মালা পিন্ধাব আৰু এতিয়া এইয়া চাপ এয়া অলপ চাপৰি দিছে আৰু সুবিধাৰ অৰ্থে এয়া বৌৱে মালা পিন্ধাই দিছে ধুনীয়াকৈ চ' ৰাতি 3:30 বাজিছে আমি অকল আছোঁ বিয়া ঘৰত এতিয়া আমি ঘৰত যাব ওলাইছোঁ সকলোৱে ওলালোঁ আৰু এতিয়া একদম দেখা পাইছে খালী হৈ গৈছে পুৰা
ইমান ভিৰ আছিলে ইয়াতে ওচৰে পাজৰে ইমান মানুহ